हेलो फ्रेंड्स আপোনালোকক আকৌ এবাৰ আমাৰ টেক মাহিন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ফ্ৰেন্ডছ আজি মই আপোনালোকক জনাই দিম আপোনালোকে অৰুন্ধতী স্বৰ্ণ আঁচনিত কেনেকৈ আপোনালোকে আবেদন কৰিব আৰু ফ্ৰেন্ডছ এইটো যদি আপোনালোকে আবেদন কৰিব তো আপোনালোকৰ কি লাভ হ'ব এইটো মই জনাই দি আছোঁ। আপোনালোকে অৰুন্ধতী স্বৰ্ণ আঁচনি যদি আপোনালোকে আবেদন কৰে তেনেহ'লে আপোনালোকে লাভ কৰিব ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত 40,000 টকা আপোনালোক চৰকাৰে দিব। আৰু ফ্ৰেন্ডছ আপোনালোকে ইয়াতে কোন সকলে আবেদন কৰিব পাৰিব আৰু কোনে নোৱাৰিব এইটো মই জনাই দিছোঁ। ইয়াতে অকল মহিলাসকলে আবেদন কৰিব পাৰিব আৰু কেনেকৈ কৰিব এইটো প্ৰচেছ মই আজি আপোনালোকক এইটো ভিডিঅ'ত A to Z জনাই দিম। তাৰপিছত আপোনালোকে এইটো ভিডিঅ' চোৱাৰ পিছত নিজে ঘৰত বহি থাকি আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ বয়সটো মিনিমাম 18ৰ পৰা 21ৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে এইখন আঁচনিত আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ বিবাহটো নতুন হ'ব লাগিব। যদি পুৰণা হয় তেনেহ'লে আপোনালোকে এইখন আঁচনিত আবেদন কৰিব নোৱাৰিব। নতুন হ'ব লাগিব তেতিয়াহে আপোনালোকে এইখন আঁচনিত আবেদন কৰিব পাৰিব। আবেদন কৰাৰ পিছত ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত আপোনালোকে 40,000 টকা চৰকাৰৰ ফালৰ পৰা এইটো আপোনালোকক গিফ্ট দিয়া হ'ব। তো ফ্ৰেণ্ডছ মোৰ এটাই ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ভিডিঅ' যদি থকা তলত ৰঙা টাপৰ বাটনটোত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত ওলাই অহা বেল আইকনটোত ক্লিক কৰি অল নটিফিকেশ্যন এলাউ কৰি দিব। আৰু ফ্ৰেণ্ডছ আপোনালোকে যদি এইটো ভিডিঅ' আমাৰ ফেচবুক পেজত চাই আছে তাৰ আমাৰ ফেচবুক পেজটো ফ'ল' কৰিব। আৰু ফ্ৰেণ্ডছ আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো পেজৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দি থৈ দিম, আপোনালোকে এই লিংকত ক্লিক কৰি এইটো পেজত আহিব পাৰিব। তেন্তে বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ডছ আপোনালোকে এইটো পেজত অহাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিব, ইয়াতে চাওক ইয়ে আছে অৰুন্ধতী স্বৰ্ণ আঁচনি। তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকে তলফালে স্ক্ৰল কৰিব, কৰাৰ পিছত ইয়াতে দেখা পাব আপোনালোকে দেখা পাইছে আপোনালোকে নাগৰিকৰ সেৱাসমূহ। তাৰপিছত ইয়াতে আপোনালোকে তলফালে স্ক্ৰল কৰি ইয়াতে দেখা পাব অনলাইন আবেদন। তো আপোনালোকে যিটো অনলাইন আবেদন কৰি আছে তো আপোনালোকে ইয়াতে অনলাইন আবেদনৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ডছ আপোনালোকৰ সন্মুখত এনেকৈ ইণ্টাৰফেচটো নতুনকৈ খুলি আহিব। তাৰপিছত আপোনাৰ ইয়াতে দেখা পাব অৰুন্ধতী স্বৰ্ণ আঁচনিৰ যোগ্যতা। তো আপোনালোকে যোগ্যতা হয় নহয় আপোনালোকে চাই ল'ব। তাৰপিছত ফ্ৰেণ্ডছ ইয়াতে দিয়া আছে চিহ্ন ক্ষেত্ৰত বাধ্যতামূলক। তো আপোনাৰ ইয়াতে যিবিলাক ষ্টাৰ মাৰ্ক দিয়া থাকিব, ৰঙা ষ্টাৰ মাৰ্ক দিয়া থাকিব, আপোনালোকে এইবিলাক বক্সত ফিল কৰিব লাগিব, নহ'লে নহ'ব। তো আপোনালোকে ভালদৰে চাই ল'ব ফৰ্মখনত যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া আছে তো আপোনালোকে এইখনত এইবিলাক অপশ্যনত আপোনালোকে ফিল কৰিব লাগিব। তো ফ্ৰেণ্ডছ কেনেকৈ ফিল কৰিব এইটো দেখাই দি আছোঁ। ইয়াতে চাওক ইয়াতে দিয়া আছে তাৰপিছত সামাজিক সম্পাদক। তো আপোনালোকে ইয়াতে দেখা পাইছা চুইচ ছ'চিয়েল কমিউনিটি। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াতে দুটা অপশ্যন দিয়া থাকিব, ইয়াৰ ভিতৰত আপোনালোকে কোনটো হয় আপোনালোকে ইয়াতে ছিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ইয়াতে আপোনালোকে চাব পাৰিছে। তাৰপিছত ইয়াতে দেখা পাইছা পৰিয়ালৰ বছৰীয়া আয়। তো আপোনালোকৰ কিমান টকা আপোনালোকৰ বছৰত আয় হয়, ইনকাম হয়, ইয়াতে দেখা পাইছে ইণ্টাৰ এনুৱেল ফেমিলি ইনকাম। তো আপোনালোকৰ কিমান টকা ইনকাম হয় বছৰত তো আপুনি ইয়াতে বহাই দিব লাগিব। তাৰপিছত ইয়াতে তিনিটা অপশ্যন দিয়া থাকিব, ইয়াতে তিনিটা অপশ্যন দিয়া থাকিব। ফাৰ্ষ্ট অফ অল আপোনালোক দিয়া থাকিব আপোনাৰ বিবাহ বিশেষ বিবাহ আইন 1954 অধীনত পঞ্জীয়ন হয়নে, যদি হয় তো আপোনালোকে ইয়াতে ইয়েছত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে দেখা পাইছে ইয়াৰ আপোনাৰ প্ৰথম বিবাহ হয়নে, যদি হয় তো আপোনালোকে ইয়েছত ক্লিক কৰি দিব আৰু নহ'লে নোত ক্লিক কৰি দিব। তাৰপিছত ফ্ৰেণ্ডছ আপুনি ইয়াতে দেখা পাব আপুনি অতি কমেও HSLC অথবা সম পৰ্যায়ৰ পৰীক্ষাৰ উত্তীৰ্ণ হয়নে, যদি হয় তো আপোনালোকে ইয়াতে ইয়েছত ক্লিক কৰি দিব আৰু নহ'লে নোত ক্লিক কৰি দিব। তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকে তলফালে স্ক্ৰল কৰিব, কৰাৰ পিছত ইয়াতে দেখা পাব আপোনালোকৰ জিলাৰ নাম। তো আপোনালোকৰ যিটো ইয়াতে দেখা পাইছা জিলাৰ নাম, তাৰপিছত ইয়াত আছে চুজ ডিষ্ট্ৰিক্ট নেম। তো আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো হয় আপোনালোকৰ জিলা, তো ডিষ্ট্ৰিক্টৰ ইয়াৰ পৰা আপোনালোকে ছিলেক্ট কৰি ল'ব। আপোনালোকক মই এক্সাম্পল দেখাই আছোঁ। আপোনালোকৰ ইয়াৰ পৰা আপোনালোকৰ আমাৰ অসমৰ ভিতৰত যিমান ডিষ্ট্ৰিক্ট আছে গোটেই ডিষ্ট্ৰিক্ট ইটো ইয়াতে শ্ব' কৰিব। তো আপোনালোকৰ কোনটো হয় আপোনালোকে ইয়াতে ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। লোৱাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে তলফালে স্ক্ৰল কৰিব, কৰাৰ পিছত ইয়াতে দেখা পাব উপপঞ্জীয়ন। তো আপোনালোকে ইয়াতে
ক্লিক কৰি দিব ডিষ্ট্ৰিক্টৰ ভিতৰত কিমান কেইখন ৰেজিষ্টাৰ অফিচ আছে ইয়াতে শ্ব' কৰিব আপোনালোকৰ যিখন হয় আপোনালোকে ইয়াৰ পৰা চুইচ চিলেক্ট কৰি ল'ব লোৱাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে ইয়াতে দেখা পাব তাৰপিছত তলফালে স্ক্ৰল কৰিব কৰাৰ পিছত ইয়াতে দেখা পাব আবেদনকাৰীৰ বিৱৰণ ইয়াতে এতিয়া আপোনালোকৰ আবেদনকাৰীৰ বিৱৰণটো দিব লাগিব ইয়াতে ফাৰ্ষ্টত দেখা পাব আপোনালোকৰ আবেদনকাৰীৰ কইনাৰ নাম তো আপোনালোকৰ নিজৰ নামটো ইয়াতে বহাই দিব যিজন মানুহৰ কাৰণে আপোনালোকে আবেদন কৰিব মহিলাজনৰ ইয়াতে নামটো বহাই দিব তাৰপিছত তেওঁৰ গিৰিয়াকৰ হাজবেণ্ডৰ নামটো ইয়াতে দিব দৰাৰ নাম তো আপোনালোকে ইয়াতে তাৰ গাৰ্জিয়ানৰ নামটো বহাই দিব গিৰিয়াকৰ নামটো বহাই দিব দৰাৰ হাজবেণ্ডৰ নামটো বহাই দিব তাৰপিছত ইয়াতে দেখা পাব আবেদনকাৰীৰ পিতৃৰ নাম তো ইয়াতে ফাৰ্ষ্টত আপোনালোকে ইয়াতে দেখা পাব ফাদাৰ এজ নেম অফ তো আপোনালোকে তাৰ গাৰ্জিয়ানৰ নামটো বহাই দিব দেউতাৰ নামটো বহাই দিব দিয়াৰ পিছত ইয়াতে দেখা পাব আবেদনকাৰীৰ মাতৃৰ নাম তো তাৰ মাকৰ নামটো ইয়াতে বহাই দিব তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব আপোনালোকৰ আবেদনকাৰীৰ ঠিকনা তো আপোনালোকৰ ইয়াতে আপোনালোকৰ ঠিকনাটো ইয়াতে বহাই দিব এড্ৰেছটো তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব কৰাৰ পিছত ইয়াতে দেখা পাব পিন কোড তো আপোনালোকৰ এৰিয়াৰ যিটো পিন কোড হয় আপোনালোকৰ ইয়াতে বহাই দিব দিয়াৰ পিছত তলফালে স্ক্ৰল কৰিব কৰাৰ পিছত ইয়াতে দেখা পাব বিবাহ নিৰ্ধাৰিত সম্পূৰ্ণ কৰা কাৰ্যালয় তো আপোনালোকৰ কোনটো কাৰ্যালয়ত আপোনালোকৰ বিয়াটো হৈছে ৰেজিষ্টাৰ অফিচটো ইয়াৰ পৰা আপোনালোকে ইয়াতে লিখি দিব এণ্টাৰ কৰি দিব দিয়াৰ পিছত তলফালে স্ক্ৰল কৰিব কৰাৰ পিছত ইয়াতে দেখা পাব আপোনালোকে বিবাহ নিৰ্ধাৰিত সম্পূৰ্ণ কৰা বেচেৰাৰ নাম তো আপোনালোকৰ কোন মানুহে আপোনালোকৰ বিবাহটো সম্পূৰ্ণ কৰিছে তেওঁৰ নামটো ইয়াতে আপোনালোকে বহাই দিব তাৰপিছত দেখা পাব আপোনালোকে তলফালে স্ক্ৰল কৰি বিবাহত নিৰ্ধাৰিত কৰা সম্পূৰ্ণ কৰা প্ৰমাণ পত্ৰৰ নাম্বাৰ তো আপোনালোকৰ যিখন আপোনালোকৰ কোৰ্ট মেৰেজ কাগজখন থাকিব ইয়াতে আপোনালোকৰ নাম্বাৰটো থাকিব এই নাম্বাৰটো ইয়াতে আপোনালোকে বহাই দিব দিয়াৰ পিছত তলফালে স্ক্ৰল কৰিব ফ্ৰেছ তাৰপিছত ইয়াতে দেখা পাব আপোনালোকৰ বিবাহত নিৰ্ধাৰিত সম্পূৰ্ণ কৰা তাৰিখ তো আপোনালোকৰ কোৰ্ট মেৰেজৰ তাৰিখ যিটো আছে আপোনালোকৰ বিবাহৰ তাৰিখটো ডেটটো ইয়াতে আপোনালোকে ডেটটো ইয়াতে বহাই দিব তাৰপিছত দেখা পাব আপোনালোকে চাব পাৰিছে আবেদনকাৰীৰ জন্ম তাৰিখ তো ইয়াতে আপোনালোকৰ জন্ম তাৰিখটো ইয়াতে বহাই দিব যিজনৰ কাৰণে আপোনালোকে আবেদন কৰি আছে মহিলাজনৰ নামৰ এই মহিলাটোৰ ইয়াতে আপোনালোকে জন্ম ডেটটো ইয়াতে বহাই দিব ডেট অফ বাৰ্থটো তাৰপিছত ইয়াতে তলফালে স্ক্ৰল কৰিব কৰাৰ পিছত ইয়াতে দেখা পাব দৰা জন্ম তাৰিখ তো আপোনালোকৰ কইনাৰ হাজবেণ্ডৰ জন্ম ডেটটো ইয়াতে বহাই দিব ডেট অফ বাৰ্থটো বহাই দিব তাৰপিছত আপোনালোকে দেখা পাব আবেদনকাৰীৰ ইমেইল তো ইয়াতে ইমেইলটো ইমান মেনুটেৰী নহয় যদি ইমেইলটো আছে আপোনালোকে দিব পাৰে নাথাকিলে নিদিলেও হ'ব ইয়াতো অপশ্যনাল হয় তাৰপিছত আপোনাৰ তলফালে স্ক্ৰল কৰিব কৰাৰ পিছত ইয়াতে দেখা পাব আবেদনকাৰীৰ মোবাইল নাম্বাৰ তো ইয়াতে আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰ যেটো আপোনালোকৰ ৰানিং ভাল মোবাইল নাম্বাৰটো এক্টিভ হৈ থকা মোবাইল নাম্বাৰটো ইয়াতে আপোনালোকক বহাই দিব দিয়াৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে তলফালে স্ক্ৰল কৰিব কৰাৰ পিছত ইয়াতে দেখা পাব আপোনালোকৰ আবেদনকাৰীৰ বেংকৰ বিৱৰণ তো ইয়াতে আপোনালোকৰ মেইন উদ্দেশ্য হ'ল এইটো ইয়াৰখিনি আপোনালোকে ভালদৰে অতি মনোযোগেৰে দিব কিয়নো আপোনালোকৰ ইয়াতে যেনেকৈ একাউণ্ট নাম্বাৰটো দিব এই একাউণ্টছত আপোনালোকৰ পইচাটো সোমাব 40,000 টকা তো আপোনালোকে ভালদৰে ইয়াতে অতি মনোযোগেৰে ইয়াতে ভালকৈ চাই আপোনালোকৰ একাউণ্ট নম্বৰটো ইয়াতে বহাই দিব তো ইয়াতে চাওক ফাৰ্ষ্টত দিয়া আছে আবেদনকাৰী বেংকৰ শাখাৰ IFC নাম্বাৰ তো আপোনালোকৰ IFC নাম্বাৰটো ইয়াতে বহাই দিব তাৰপিছত দেখা পাব আবেদনকাৰীৰ কইনাৰ বেংক তো আপোনালোকৰ বেংকৰ নামটো ইয়াতে বহাই দিব তাৰপিছতে আপোনালোকে দেখা পাব আপোনালোকে আবেদনকাৰীৰ বেংকৰ শাখাৰ নাম তো আপোনালোকৰ ব্ৰাঞ্চ নামটো যেটো হয় আপোনালোকে ইয়াতে বহাই দিব তাৰপিছত তলফালে স্ক্ৰল কৰিব কৰাৰ পিছত ইয়াতে দেখা পাব আপোনালোকে আবেদনকাৰীৰ নাম ইন ইংলিছ এজ পাৰ বেংক পাছবুক তো আপোনালোকৰ বেংকৰ পাছবুকত যেনেকৈ আপোনালোকৰ নামটো আছে যদি ফ্ৰেণ্ডছ আপোনালোকৰ বেংকৰ পাছবুকত যদি নামটো ভুলকৈ আছে তথাপি আপোনালোকে ভুলকৈ দিব আৰু যদি শুদ্ধকৈ আছে মানে আপোনালোকৰ বেংকৰ পাছবুকত আপোনালোকৰ যেনেকৈ নামটো আছে এনেকৈ ইয়াতে বহাই দিব দিয়াৰ পিছত ফ্ৰেণ্ডছ ইয়াতে চাব পাৰিছে আবেদনকাৰীৰ বেংক একাউণ্ট নাম্বাৰ তো আপোনালোকে ইয়াতে বেংকৰ একাউণ্ট নাম্বাৰটো ইয়াতে বহাই দিব দিয়াৰ পিছত তলফালে স্ক্ৰল কৰিব কৰাৰ পিছত ফ্ৰেণ্ডছ ইয়াতে আপোনালোকে দেখা পাব ইয়াতে আপোনালোকৰ ইয়াতে এটা বক্স দিয়া থাকিব ফ্ৰেণ্ডছ আপোনালোকৰ সময়ত যদি এনেকৈ
ক্ষুদ্ৰ চিনটো দিয়া থাকে তো আপোনালোকে দিব নালাগে আৰু যদি এনেকৈ দিয়া নাথাকে খালী থাকে যদি ইয়াতে বক্সটোত তো আপোনালোকে ইয়াতে টিক মাৰ্ক ক্ষুদ্ৰ চিন লগাই দিব দিয়াৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে ইয়াতে চাব পাৰিছে কেপচা তো আপোনালোকে এই কেপচাটো ইয়াতে চাব পাৰিছে ইণ্টাৰ কোড তো আপোনালোকে এই কেপচাটো ইয়াতে এণ্টাৰ কৰি দিব দিয়াৰ পিছত আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ফৰ্মটো সাবমিট হৈ যাব তাৰপিছত কেইদিনমান পিছত আপোনালোকৰ একাউণ্টত পইচাটো সোমাব যেতিয়া এইটো একচেপ্ট হৈ যাব তেতিয়া আপোনালোকৰ পইচাটো সোমাব তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'ৰ মূলতে ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু ফ্ৰেণ্ডছ আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ভিডিঅ' চলি থকা তলত ৰঙা টাপৰ বাটনটোত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত ওলাই অহা নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যন এলাউ কৰি দিব আৰু ফ্ৰেণ্ডছ আপোনালোকৰ ওচৰত মই এটাই ৰিকুৱেষ্ট আপোনালোকে যদি এইটো ভিডিঅ' আমাৰ ফেচবুক পেজত চাই আছে তো আমাৰ ফেচবুক পেজটো ফ'ল' কৰিব তো আজিলৈ ইমানে জয় আই অসম